হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি লৈ আহিছোঁ মই কণীৰ এটা খুবেই টেষ্টি ৰেচিপি। এই ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পাব। এই কণীৰ ৰেচিপিটো একেবাৰে কম সময়তে বনাই ল'ব পাৰি। মই আজি কণী আলুৰে নবনাওঁ, কেৱল মছলাৰে বনাম। আৰু মছলা মই বৰ বেছিকৈ নিদিওঁ, একেবাৰে কম মছলাৰে কম সময়ৰ ভিতৰতে বনাই দেখুৱাম। বলক তেন্তে ভিডিঅ'টোলৈ আগবাঢ়োঁ। কণীৰ এই ৰেচিপিটো বনাবলৈ মই লৈ ল'লোঁ 2টা পিঁয়াজ, মিহি মিহিকৈ কাটি ল'লোঁ। আৰু ডাঙৰ চাইজৰ 3 ফুট নহৰু লৈ লৈছোঁ আৰু 6টা কেঁচা জলকীয়া। লৈ ল'লোঁ 3টা এলাচি, 2ডোখৰ ডালচেনি আৰু 2টা লং। এতিয়া মই পিঁয়াজ, জলকীয়া, নহৰু আৰু গৰম মছলাখিনি ভালদৰে পিচি ল'ম। আৰু দি দিলোঁ 1 চামুচ জিৰা গুটি। এইখিনি দি মই এতিয়া অকণমান পানী মিক্স কৰি ভালদৰে পিচি ল'ম। গোটেই মছলাখিনি মোৰ পিচি হৈ গ'ল। এতিয়া এফালে গেছত এটা কেৰাহী পাতি দিলোঁ আৰু দি দিলোঁ ইয়াত অকণমান তেল। তেলখিনি দি অলপ গৰম হোৱাৰ লগে লগে মই এড কৰি দিলোঁ পিচি লোৱা গোটেই মছলাখিনি। এতিয়া মই এখন চামুচেৰে এইখিনি ভালদৰে মিক্স কৰি ল'ম। যেতিয়ালৈকে এইখিনি অলপ ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। আৰু ভাজোতে এয়া আমাৰ পিঁয়াজখিনি অলপ শুকাই কালাৰটো অকণমান চেঞ্জ হৈ আহিছে। এড কৰি দিলোঁ এতিয়া সৰু চাইজৰ 3 খিলা তেজপাত। এতিয়া মই আকৌ অলপ সময়লৈকে ভালদৰে ভাজি আছোঁ। মই এইখিনি ভাজোতে দেখিছেনে কালাৰটো একেবাৰে চেঞ্জ হৈ গ'ল, শুকাই আহিছে। এতিয়া মই ইয়াত এড কৰি দিম অলপ পানী। যিহেতু মই শুকান গুড়ি মছলাখিনি দিম, সেয়ে মই অলপ পানী এড কৰি দিলোঁ। এই পানীখিনি এড কৰি মই আকৌ অলপ লৰচৰ কৰি লৈছোঁ। এতিয়া দি দিছোঁ 1 চামুচ হালধি গুড়ি পাউডাৰ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই ইয়াত জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ, যিহেতু মই কেঁচা জলকীয়া বেছিকৈ দিয়ে দিছোঁ, সেয়ে মই ইয়াত জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়ি দিব পাৰে। আৰু এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আকৌ অলপ দেৰিলৈকে ভালদৰে এইখিনি মই ভাজিম। মছলাখিনি ভাজোতে তেলখিনি মছলাৰ পৰা ছেপাৰেট হৈ গৈছে। তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মছলাখিনি ভাজি হৈ গ'ল। মই এতিয়া এড কৰি দিম কণীখিনি ফ্ৰাই কৰোঁতে মই আপোনালোকক দেখুৱাবলৈ নহ'ল, মই নেদেখুৱালোঁ যিহেতু কণী সকলোৱে ফ্ৰাই কৰিব জানে। কণীখিনি এড কৰি মই এইখিনি মছলাতে এতিয়া ভালদৰে ভাজি থাকিম। আৰু এইখিনিতে যিসকল ভিউ আছে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু এনেকৈ আপোনালোকে এবাৰ হ'লে ট্ৰাই কৰিব, খাই বহুতেই বেছি ভাল লাগে। মই বেছি মছলাও নাই দিয়া, একেবাৰে কম সামগ্ৰীৰে কম মছলাৰে মই কাৰীখন বনাইছোঁ। অলপ পানী এড কৰি দিলোঁ, যিহেতু একেবাৰে শুকাই গৈছিল। এতিয়া এইখিনি মই অলপ লৰচৰ কৰি এনেদৰে কিছু সময়লৈকে থাকিবলৈ দিম। খাবলৈ বহুতে টেষ্টি হয়, আপোনালোকে এবাৰ হ'লে ট্ৰাই কৰিব, বহুত বেছি ভাল লাগে খাই। এতিয়া মই এখন ঢাকনেৰে ঢাকি দিছোঁ। 2 মিনিট হৈ যোৱাৰ পিছত মই ঢাকনি উদঙাই অলপ লৰচৰ কৰি দিছোঁ। আমাৰ কাৰীখন ৰেডি হৈ গৈছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এই কাৰীখন আপোনালোকে গৰম ভাতৰ লগত, ৰুটিৰ লগত, পুৰিৰ লগত সকলো লগতে খাব পাৰিব। খাই বহুত বেছি ভাল লাগে। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।